গাইজ নমস্তে নমস্কাৰ খুলুংবাই জহাৰ তো মই ভাবিছিলোঁ ব্লগ ইয়াতে কিন্তু এতিয়া ইয়াৰে পৰিস্থিতি দেখা পাই কিন্তু মোৰ ব্লগ বনাব মন গ'ল কিন্তু মই যিটো চাইছোঁ আপোনালোকক দেখা পাওক যাতে তো সেইকাৰণে ভাবিছোঁ মানে আমি বৰ্তমান আহিছোঁ শিঙৰি দেৱালয় গুপ্তেশ্বৰ দেৱালয় গতিকে ইয়াতে কোৱা হয় বোলে পাহাৰৰ মাজত বোলে পানী পোৱা যায় গতিকে ইয়াত পাহাৰৰ মাজত প্ৰথম মানে কি আৰু ইয়াতে পানী পোৱা যায় বেলেগ শুনা নাই মই পাহাৰৰ মাজত পানী ইয়াতে এটা ডাঙৰ কুঁৱা আছে কুঁৱা মানে সেই পানী হেৰি তো আজি শাওণ মাহৰ তৃতীয়টো সপ্তাহ এইবাৰ 2022 তো এই তৃতীয়টো সপ্তাহত আপোনালোকক দেখাম কি যে ইয়াতে কিমান মানুহ আহিছে কিমান নাই গতিকে বলক চাই যাওক তো হেল্ল' ফ্ৰেণ্ডছ মই এতিয়া বৰ্তমান আপোনালোকক দেখাম কি যে বিভিন্ন ঠাইৰ পৰা বহুতো দূৰ দূৰণিৰ পৰা ইয়াতে আহি সকলোৱে আজি মানে ইয়াতে পানী ঢালিবলৈ আহে বহুত দূৰ দূৰৰ পৰা আহে হয়তো মোৰ ভইচটো ভালদৰে অহা নাই অলপ মানে হেৰি কৰিব আৰু কিন্তু বহুত দূৰ দূৰৰ পৰা আহে ইয়াতে আৰু ইয়াৰে জেগাখিনি বহুত মানে শান্ত পৰিৱেশ তো বৰ্তমান ইয়াতে দূৰৰ পৰা আহিছে কিন্তু চবেই আৰাম লৈছে ৰাতিপুৱাৰ ভাগত চবেই পানী ঢালিব ইয়াতে আৰু গা ধোৱা ইয়াতে পাছফালে মানে এইফালে ইয়াৰ পৰা বেছি দূৰ নহয় ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে তো চবেই ব্ৰহ্মপুত্ৰ নদীত গা ধুই আহিব গা ধুই আহি ইয়াতে পানী ঢালিব ৰাতিপুৱাই তো এইফালে অলপ নাম চলি আছে মই আপোনালোকক নামটো দেখাই আহোঁ গতিকে আপোনালোকে অলপ চাই থাকক আৰু ইয়াৰে মানুহখিনি আপোনালোকে ইয়াতে দেখা পাইছে কিমান ভিৰ হৈছে বহুত দূৰ দূৰৰ পৰা আহে ইয়াতে মানুহ তো মই ভালদৰে হাত মেলিব জেগা পোৱা নাই ইমান মানুহ হৈছে তো চাওঁ আপোনালোকক দেখাই আছোঁ পূৰা ইয়াতে সুন্দৰভাৱে নাম প্ৰসংগ চলি আছে আৰু সকলোৱে দূৰ দূৰৰ পৰা আহি কেনে এতিয়া বিশ্ৰাম লৈ আছে তো আৰু মানুহ বহুত বাহিৰত আছে মই এইখিনি দেখাব নহ'লেই তো বহুত বাহিৰত থাকি গ'ল তো মই সেইবোৰ দেখাব নহ'লেও ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু যোৱাৰ মই দেখা দিম কিন্তু বৰ্তমান ইয়াৰে পৰিস্থিতি একদম মানে বহুত ভাল লাগিছে আহি হয়তো বহুতৰ মনত আশা থাকি গ'ল কিন্তু মানে ধৰ বহুত মনত আশা পালি যদি যে শিঙৰি যাম শিঙৰি দেৱালয় যাম শিঙৰি গুপ্তেশ্বৰ দেৱালয় যাম গতিকে দেখাইছোঁ গোটেইখিনি ইয়াৰ মেইন আচল মন্দিৰটো হ'ল এইটো মোৰ পাছফালে আছে যোনটো সেইটো হ'ল আচল মন্দিৰটোৱে এইটোৱে আৰু সময় হ'ল এতিয়া ৰাতি 1 বাজিছে গতিকে মই আপোনালোকক দেখাব খুজিছোঁ যে ইমান ৰাতি ইয়াতে মানুহ আছে আৰু বহুত দূৰৰ পৰা আছে আৰু এইটোতো জাষ্ট সেইখিনি আছে আৰু গাড়ী লৈ বহুত মানুহ আহি আছে আৰু সেয়া এইফালে হ'ল গেট এটা সুন্দৰভাৱে নাম চলি আছে দেখাই আছোঁ আপোনালোকক আৰু এফালে এতিয়াতো জাষ্ট ৰাতি হৈছে আৰু ৰাতিপুৱা দেখাব বাকী আছে জাষ্ট ষ্টাৰ্টিং এইটো চিন্তা নকৰিব পূৰা দেখাই আছোঁ চব দিয়া হৈ গ'ল কিন্তু এতিয়া আমি এতিয়া আমাৰ লিডাৰ এইটো চব ইয়ে কৰিছে একো শুনা নাই কিন্তু পুৰা পুৰা ধামাকা হৈছে আৰু ইয়াৰে ভিতৰত বৰ্তমান আছে এইফালে গ'লোঁ এইটো হ'ল আমাৰ মেইন হেৰিটো এই আমাৰ দেউৰী দেউ এইটো হ'ল আচল পুখুৰীটো এই ইয়াতে আহি এইফালেদি আহি ডাইৰেক্ট পানী লৈ আহি এনেকৈ ঢালি দিয়ে ইয়াতে হ'ল আচল এইফালেদি ওলাই গৈ ইয়াতে চাকি মানে সেৱা কৰিলে ইয়াতে সেৱা কৰাৰ পাছত এইফালেদি ওলাই গ'ল মানে পুৰা চিষ্টেমেটিক এওঁলোকে পুৰা বামুণ মন্ত্ৰ পঢ়ি আছে হেৰি কৰিছে পুৰা চিষ্টেমেটিক গৈ আছে বস্তুটো আৰু ভাল লাগিছে আমি বৰ্তমান এইফালেদি ওলাই আহিলোঁ এই হ'ল মন্দিৰৰ হেৰি ভিতৰটো আৰু এইফালেদি ওলাই আহি এনেকৈ
এইফালে চাকি জ্বলোৱা, এইটো চাইড হ'ল চাকি জ্বলোৱা। তো এয়া চাকি জ্বলোৱা মই এয়া তো বহুতো পুৰণা কীৰ্তিচিহ্নবোৰ ইয়াতে আছে, বহুতো পুৰণা শিৱলিংগ ইয়াতে আছে। তো মই বহুত ঠেকেৰ মাজেৰে গৈ আছোঁ বৰ্তমান। ইফালে সকলো চাকি বন্তি ইয়াতে দিয়া হয় আৰু ভিৰ বহুত দেখা গৈছে। এণ্ড আৰুতো ভিৰ আছে বাহিৰৰ ফালে। তো বৰ্তমান মই এইখিনি ভিৰে দেখাইছোঁ। এই চাওক পূৰা ভিৰ, চব শিৱ ভক্ত। তো গতিকে সকলো বহুত দূৰ দূৰণিৰ পৰা আহিছে, বহুত কষ্ট কৰি আহিছে, ইয়াতে আছে, তাতে চব পূৰা কিবা কিবি হৈ আছে। এণ্ড আৰু মই অলৰেডি চাকি তাকি দিয়া হৈ গ'ল। গতিকে মই আপোনালোকক এতিয়া মোৰ লগৰখিনিৰ ওচৰত লৈ যাম। তেওঁলোকে বহুত দূৰৰ পৰা আহিছে, গতিকে ইয়াতে মানে আহি কেনে জিৰাব পৰা জেগাও দিয়া আছে। এণ্ড মই আপোনালোকক আৰু এইটো দেখাই আছোঁ, এইটো এটা শিৱ মূৰ্তি তাতে। এইফালে যে ওলাই গৈ বৰ্তমান মই ইয়াৰে শিৱ মূৰ্তিটো দেখাব গৈ আছোঁ। ইয়াতেও এটা লিংগ আছে, ইয়াতেও এটা লিংগ আছে। বহুত ভিৰ, গতিকে মই যাব পৰা অৱস্থাত নাই ইমান ভালদৰে। বাকী আমাৰ গোটেইখিনি ইয়াতে আছে। আৰু এটা শিৱলিংগ তলে ইফালে ওপৰত তো গাইছ ইফালেও এটা আছে। ইয়াতেও এটা শিৱলিংগ আছে আৰু এইফালেও আছে। ইয়াতে ভক্তসকলে ত্ৰিশূল দিয়ে। আপোনালোকে দেখা পাইছে কিমান ত্ৰিশূল আছে ইয়াতে। এইবোৰ চব ত্ৰিশূল, যোনে যিমান পাৰে ইমান দি যায় ইয়াতে। গতিকে চব ত্ৰিশূল দি গৈছে। আপোনালোকক ভিতৰত লৈ গৈ আছোঁ, মানে চাউণ্ডৰ কাৰণে একোটো নুশুনি গম পাইছোঁ, হ'লেও মই আপোনালোকক ভিতৰত লৈ যাব চেষ্টা কৰিছোঁ। তো মোৰ পূজা দিয়া অলৰেডি হৈ গ'ল, গতিকে মই এতিয়া এইটোৰ ভিতৰত লৈ যাম। এইটো লৈ গ'লোঁ, বৰ্তমান এইটো লৈ যাম। তো মন্দিৰটোৰ বিষয়ে ইয়াতে লিখা আছে ধুনীয়াকৈ, মই দেখাই দি আছোঁ। এই চাওক শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ স্থাপিত। এই চাওক ইয়াতে ধুনীয়াকৈ লিখা আছে কেতিয়া কি। তো আপোনালোকে এইখিনি চোৱাৰ পিছত মই আৰু ইফালে লৈ যাইছোঁ। বৰ্তমান মই বাহিৰত ওলাইছোঁ। তো বাহিৰত ওলাওঁতে ইফালেও পূৰা ভিৰ। মই তেতিয়া এইফালে যোৱাৰ সময়তো দেখুওৱা নহ'ল, এতিয়া ওলোৱাৰ সময়ত দেখাইছোঁ। ইয়াৰফালেতো আছে, এইফালে পূৰা বাহিৰৰ ৰাস্তাফালে পূৰা মোৰ লগৰকেইটা গুচি গ'ল। এই চাওক আৰু এইয়া ওপৰতো এটা মন্দিৰ আছে। এইয়া দেখা পাইছে চাগে অলপ মানে একদম ওপৰফালে, সেইফালেও এটা মন্দিৰ আছে। তো মানুহখিনি বাকীখিনি গুচি গ'ল। বাকী ভিৰখিনি মই দেখাইছোঁ আপোনালোকক। আমাৰ পূজা হৈ গ'ল, গতিকে চেভ কৰি যাব লাগিব। তো পূৰা ভিৰতো ভিৰ আছিল, ইয়াতো পূৰা ভিৰ। আমাৰ এইখিনি ৰখি গ'ল। তো